Cool. पानी खा बोल ये गरिदिनु Hey, coba nembak. Kalau bos. Phone ko na. At bigay der. What? Ini bondo ka donkey dekha. Kalau chop. বেশি নকৰিবি কিন্তু Ki budai ni. কেলা মানক কেলা ড্ৰাগছৰ কেলা মই দিছিলো গম পাও কেলা ইহঁতে এতিয়ালৈকে খবৰ নাই বাল সালাম দাদা Clear. এই নাম্বাৰ ঘৰৰ মানুহক ফোন কৰ নাম্বাৰ কত বাপেৰক ফোন কৰ যদি কোনোবা তোৰ ওপৰত আবে আছে, কেলা ফোন কৰ। নাম্বাৰ দে নাম্বাৰ দে ফোন Abe number dile donde boy kai pola bibe. কোন হয় বে? কোন হয় বে? কোন হয়? Ki koa nai. কোন হয় কোন? কৈ আছে বে এইবিলাক কোন হয় কোন? Pi jaba mori ba. আবে নাম্বাৰ দে Pi দে। বে একলা বুজাই দিও নেকি এটা বেছি নকৰিবি একদম কৰিছো কিন্তু এটা তো নাম্বাৰ দে Click. দে Click. ক 97. এন্তক বিচাৰিব লাগিব মানে কাই ফোন কৰিছে এই হেল্ল' হেল্ল' তোৰ ভাই কেলা আমি উঠা দিছো কি মোৰ ভাইটিক তোৰ এই নদীটোৰ ওচৰত আহিছা আমি নদী এতিয়া ভাতাজো আছে তাৰে নদীৰ ওচৰত আছো তনে কাৰ ভাইটিক কেলা উঠাইছ গম পাও আৰু মই লোকেশ্যন হোৱাটছএপত দিছো লোকেশন দি দিবা এই লোকেশ্যন মতে আহি যা 1 কৰোৰ টকা লৈ কিনে আহি যা আমাৰ ওচৰত কৰোৰ টকা দি আছো তহঁতক 1 কৰোৰ টকা আৰু তাৰ হাতত বেছি সময় নাই 5 মিনিট আৰু অকলে আহিবি কাকো নানিবি কিন্তু লগত জেং কৰিলে উৰাই দিম যদি তোৰ ভাইৰেক যদি তই ভালকে নিব বিচাৰিছ এইটো অকলে আহিবি যদি গ্যাং লৈ আহ তই ভাইৰে বডিটো লৈ যাব পাৰিবি ব্ৰ ইয়াৰ ঘৰৰ মানুহ আহিব কি নাই ৰে ঘৰৰ নম্বৰতে ফোন কৰিছিলি তো আবে কেলা ভাইটিক উঠাইছে বে কোনোবাই বল কেলা কেলে আহিব আহিব ঘৰৰ নম্বৰ লাগে কোন বে এ ও কেলা মোৰ ভাইটিক কেলা তহঁতে উঠাইছ এই বস আহিছে বস আহিছে কি কাম দেশ তাকেতো চাই লওক আমি কিন্তু পইচাৰ কাৰণে চব কৰিব খাইছো কৰিম পইচা লাগে এ বছ আহিছে বে এই বস গো এ চেয়াৰ দে এই বস বস তহঁতৰ ওপৰত ডাউট আছে মই তহঁতে কৰিব পাৰিবি নে নাই বস আপুনি কাম কৰক আগতে মানুহ মাৰি পাইছ আগতে পোৱা নাই কিন্তু মানে আমি পাৰিম
পইচাৰ কাৰণে চব কৰিব পাৰিব চব কৰিব পাৰিব চব কাম কৰিছে মানুহ মাৰিব পাৰিবি মানুহ মাৰিব পাৰিম পইচা পইচা লাগে কেনে লাগা নাই তহঁতে তেজ দেখা পালে কান্দি দিবি জাগা এবাৰ বিশ্বাস কৰক আপুনি এবাৰ বিশ্বাস কৰক কাম হোৱাৰ পিছতে আপোনাৰ পৰা পইচা লওঁ আমি প্ৰথমতে কাম কৰিম যিকোনো কাম হওক আপুনি পইচাৰ কাৰণে চব কৰিম সেইটোৱে কৈছো আপুনি কাম দিয়ক কিবা কাৰণত ফেল হোৱা তহঁতে ফেল হোৱা মানে মই ফেল হোৱা মিষ্টাৰ বেড ফেল হোৱা গম পাও কৰোৰৰ মাল আছে ইয়াতে ঠিক আছে যা লৈ যা যদি হেমালি নহয় বস্তুৰ লগত যদি বস্তু কিবা হয় তহঁতক এটা কোনেৰো আৰু যদি তহঁতে চেল কৰি পইচা ল'ব পাৰ 40% তহঁতৰ বাকী মোৰ ওকে যদি বস্তু যদি ক'বাত কিবা হয় ন ঠিক আছে আমি কৰিম তহঁতৰ কিডনি বিকিও পইচা দিব লাগিব মোক মনত ৰাখিবি নমস্কাৰ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজৰ সৈতে ষ্টুডিঅ'ত মই তালি মহানগৰীৰ বিশেষ এটা কথা ধৰিছে ড্ৰাগছৰ সৈতে এটা বেগ কিন্তু এতিয়ালৈ কাকো এজনকো ধৰিবলৈ সক্ষম হোৱা নাই মহানগৰ আৰক্ষী ধেই নিউজতে ওলাই গ'ল আহিছা উল্টা পুল্টা চব চালে একো এটা কৰিব পৰা নাই তোক কেলি কামটো কি হ'ল বে চব প্ৰত্যেকটা কামত আমি কি জিৰ' এটা একোতো কৰিব পৰা নাই না চব প্ৰত্যেকটা কামত আমি জিৰ' আমাৰ লাইফটোত কি একো নহয় নেকি জিৰ' আমি এটা ইমান এটা ধুনীয়া চান্স আছিলে বে চালা এতিয়া কি কৰিবি কি মাথা মাৰিছ কি একোতো কৰিব নোৱাৰিলো চালা মিডিয়াই এই সেইবিলাক বাদে মই এটা কথা ভাবিছোঁ এই যে MLA ল'ৰাটো যে আছিলে তাক উঠাই দিওঁ চিনি নাপাওঁ আমি আবে চিনি ওলাই যাব না কিয় টেনশ্যন লৈছে আবে চিনি পাবি তই মই ওলাই দিম তহঁতে মূলত যাবি আছো চা বছক পইচাটো দিব লাগিব দিব লাগিব বছে কি কৈছে যিকোনো কাম কৰিব সাজু আমি কৈছে পইচা নিদিলে কিন্তু তহঁতৰ জান লৈ ল'ম মই তই জান দি পিনে পইচা দিবি চিন্তা কৰিছ MLA ল'ৰা কিলা যোনে কি নক যেনেকৈ হ'লে আমি তাক উঠাব লাগিব আমি তাক উঠাই দিওঁ বাদ দে তাক উঠাই দিওঁ নেক্সট প্লেন বল যোগ কি হ'ব ন এতিয়া কি কৰা যাব কি কৰিম কি আমি এতিয়া বহুত টেনশ্যন মানে কিবাকে মেনেজ কৰি হ'লেও যিকোনো কাম কৰি হ'লেও পইচাটো পইচাটো দিব লাগিব বাবুৰা দিবই লাগিব পইচা দিব লাগিব সি কি আমি পইচাৰ কাৰণে মানে চব কাম কৰিব সাজু না যি পাওঁ তাকে আমি তাকে পাওঁ তাকে কেৱল পইচা লাগে আমাক মানে যেনেকৈ হ'লেও পইচাটো মেনেজ কৰিব লাগিব পইচা মেনেজ কৰিব লাগিব কিন্তু কৰিম সেইটো নকৰে নহয় এই ৰ এইটো কোন যোনে কি নক বে আমাৰতো মতলবেই নাই উঠাই দে উঠাই দিয়া ভাল হ'ব পইচা লাগে ৰ 1 মিনিট ৰ ক'ত যায় কি কৰে চাব লাগিল প্ৰপাৰ্টি আছে ইয়াৰ কিন্তু চাগে দে কিন্তু এই ইটা ঘটাটোৰ মালিকে চাই মালিকৰ পুতেক চাগে যি নহয় এটা কাম কৰিব পাৰি নেকি মই কওঁ হা ইয়াক লৈ গৈ কেনে বান্ধি কেনে ভালকে সুধি লওঁ হা আবে ইমান ভাবাৰ সময় নাই বাদ দে যোনে কি নহওক বাদ দে জোতা খুলি মাৰিম কেলা আবে মই তুমি জোতাই দিলে কোন হয় আরে বাবা
তহঁতে ইয়াক লৈ যা মই গৈ আছোঁ মই ঘাটিলৈকে আহিছোঁ আমাৰ ঘাটিলৈকে জাগা কালি যাচ্ছ আমার বসি আৰু কি কৰোঁ কেলা ভাইটি উঠাইছে কেলা এনক মাছ কেলা মাছ আচলতে আৰম্ভণিতে কি হৈছিল জানেনে কিয় বাৰু আজি তিনি বন্ধুৱে এনেকৈ মৰিব লগা হ'ল মোৰো মানে ঠিকাৰ পইচাবিলাক বহুত জেগাত সোমাই আছে ভালকৈ খুজিলেও নিদিয়ে মানে বেয়াকৈ খুজিলে পাব বেয়া কি কৰোঁ মই এতিয়া উপায় নাই কি হ'ব ইমান গান বনালোঁ নচলে বেয়া গালি চালি দিলেহে চলে কি কৰিম ভাবিয়ে পোৱা নাই বে চালা ঠিকাৰ বাল জীৱনটো ঐ ক'ত থাক কবি তই ক'ত থাক দাদা মই ইয়াতে থাকোঁ দাদা তোৰ পইচা কিমান আছে ওলা পইচা নাই দাদা পইচা নহয় কথা ক'ব আহিছা ঐ চা ফাল্টুমি নকৰিবি এইবিলাক জেগাত ফাল্টু নহয় আমাৰ লগত যি খোজো সেইটো দিবি হেল্ল' বাবু দা ক'ত আছা তই আজি বহুত দিনৰ কথা এটা হৈছে না তই জলদি ইয়াতে আহা না বহুত আৰ্জেণ্ট আহি যা জলদি কি কৈছে আজি বহুত দিনৰ খাইবা নালাগা মই চিৰিয়াছ কথা কম তই ভালকৈ শুনবি ৰাখবা আজি বেলেগ ভিতৰত এটা বাহিৰত এটা ৰূপ মানে কি বুলি ক'ম আৰু মানে কিবা সি বেলেগ ঠাণ্ডাত লাগি আছে বেলেগ ঠাণ্ডাত মানে একদম ছেম টু ছেম আৰু ৰাগ আৰু মানে পিষ্টল এটা লৈ মানে এজন ল'ৰাক খেদি আছে মানে লাগে হ'লে বেলেগ আগত হ'ব পাৰে মানুহজন তাক আজি তেনেহ'লে আমি ৰুমত লগ কৰোঁ ৰুমত লগ কৰোঁ, কথাখিনি সুধি বাবু দা মুখখন কিবা এটা ভাল লগা নাই কিবা এটা খাই লওঁ গুটখা এটা খাই লওঁ বল জীৱনটো শিখৰৰ নিচিনা হৈ গ'ল বে ক'ত গেল এই কি কথা আছে তোৰ মোৰ লগত ইমান বচোন ইমাৰ্জেঞ্চি মাতি দি তই মোক এই ই আহি পোৱা নাই ৰাগ আহি আছে তই মাৰিবি নেকি নহয় মাৰিছিলোঁ ঐ ফোন কৰিবাই খুজিছিলে আজি মোৰ বেলেগ কথা আছে এটা তলত গৈ কিনে কথাখিনি পাতো নেকি বেছি ভাল হ'ব এই তই সিদিনাখনে পলাইছিলি যে আমি শিখৰ ল'ব লাগে তাতে মানে মিডিয়াৰ মানুহ আছিলে সেইকাৰণে মানে মই অলপমান বাহিৰ পেলাই গ'লোঁ মিডিয়াৰ মানুহ আছিলে তই মিডিয়াৰ মানুহক দেখি কিনে পলালি যে কি কেছটো কি এইবিলাক কথা বাদ দে এইবিলাক কথা ইয়াত পাতি লাভ নাই নহয় আৰু সিদিনাখনে শুনলো ৰাগে সিদিনাখনে কথাটো শুনলো ৰাগৰ সি কি কৰিছে কথাখিনি কি কৰিছা তহঁতৰ ধান্দা কি নহ'লে নচলে বাবু দা আৰু এনেকৈয়ে অভাৱত পৰি তিনি বন্ধুৰ জীৱন শেষ হৈ গৈছিল এয়াই আছিল তিনিজন বন্ধুৰ সঁচা কাহিনী শূন্যতেই আৰম্ভ শূন্যতেই শেষ মাজৰ সময়খিনি মাথো ৰং চেঙীয়া বাকী একো নাই